বিজেপিয়ে কি ক'ব মই সেইটো ক'বলৈ নাযাওঁ। মই আৰু আমাৰ বিটিআৰ চৰকাৰ চলি থাকক এই যিকেইদিন আমাৰ দিন আছে এই 4 মাহ ইয়াত আমি তীব্ৰ গতিৰে আমি এইবাৰ কাম কৰিছোঁ। বহুখিনি আঁচনি অলৰেডি ঘোষণা কৰি থোৱা আছে আৰু এই ঘোষণা কৰা আঁচনিবিলাকক সঁচাকে বাস্তৱত মানে একেবাৰে গ্ৰাউণ্ডত নিয়াৰ কাৰণে আমি জোৰদাৰভাৱে কাম কৰি আছোঁ। আৰু আমি শুনিছোঁ আমাৰ সন্মানীয় দিলীপ শইকীয়া ছাৰে সেই কথাটো কৈছে আৰু ছাৰে যি চিন্তা কৰে খুব ভাল চিন্তা কৰে আৰু ছাৰে ভৱিষ্যত আহি থকা দিনটো কেনেকৈ লৈ যাব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত ডাঙৰীয়াও আছে। আৰু আমি মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই ক'ব খোজোঁ যে অহা 2026 চনত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ মুখ্যমন্ত্ৰী কৰাৰ কাৰণে আমি UPPL আৰু মই বিশেষ কৰি ৰাকেশ ব্ৰহ্ম জোৰদাৰভাৱে কাম কৰি আছোঁ। মই এইখিনি কথাই ক'ব পাৰোঁ। নাই বৰ্তমানলৈতো আমাৰ এতিয়া 7 তাৰিখত অলৰেডি আমাৰ CWCৰ মিটিং আছে, তাত এটা ডিছকাশ্যন হ'ব। আৰু সেইটোৱে কথা সঁচা কথাটো এইটোৱে যে 40টা সমষ্টিতে আজি আমাৰ বুথ গঠন কৰা হৈছে আৰু এই বুথবিলাকত আমি বহুত ষ্ট্ৰংকৈ কাম কৰি আছে। কিন্তু যিহেতু আমি NDA হিচাপে আছোঁ, আমাৰ কথা বাৰ্তাবিলাক আমাৰ তাতে শেষ নহয় আৰু সেইকাৰণে আমি ক'ব খোজোঁ সময় বহুখিনি আছে। এই সময় থাকোঁতে আৰু বহুতখিনি হয়তো আমাৰ এই মানে দিনবিলাকত বহুতখিনি নতুন কথা আহিব বুলি মই আশাবাদী। আৰু এইটোৱে স্পষ্ট বাৰ কৈছোঁ যিহেতু NDA হিচাপে আছোঁ, ভৱিষ্যতেও NDA হিচাপে থাকিব। গতিকে আগামী সময়ত NDA চৰকাৰ কৰিব আৰু যদি NDA চৰকাৰ কৰিব প্ৰমোদ বড়ো ডাঙৰীয়া চিফ এতিয়া আসন লৈ পেলাই আমাৰ সভাপতি ডাঙৰীয়া BJP তেখেত ডাঙৰীয়াই ভালকৈ চিন্তা কৰিব ক'ত কি কৰিলে ভাল হ'ব। আমি তেখেতসকলৰ লগতে আছোঁ। মুঠতে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি মানে বিকৃষ্ট ভাৰত বনোৱাৰ যোনটো চেষ্টা আৰু অসমখন ভাৰতৰ ভিতৰত 3য় স্থানত থোৱা যোনটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা, সেই চিন্তা সকলোকে সাঙুৰি অনাগত দিনতো UPPL সদায় আমি NDA হিচাপে থাকিম বুলি মই ক'ব পাৰোঁ। गोजोनथाव खौरां बर'नि आंगोथार गोथाव ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। बर'नि आंगोथार ओंख्रि जानो मोजां मोनग्रा रायजो राजाफोरा बे गोदानै खुलिनाय लाइजौ हटेलाव हाबफैनो हागोन। जाखांफुहांनाय लाइमोन फालांगिरि गपेश बसुमतारिया अदालगुरिनि टंलायाव बेखेवदों बर'नि आंगोथार ओंख्रि मोनग्रा गंसे हटेल। अदालगुरि जिल्ला टंलानि मिउनिसिपाल बर्ड मावख'नि साखाथियाव गोदानै बर'नि गोग्गो जानाय आदारनि गंसे लाइजौ मुंनि हटेल बेखेवदों। अदालगुरि जिल्लानि सिङाव थानाय फालांगिरि नोगोर टंलायाव गोदानै खुलिनाय बे लाइजौ हटेलाव बर'नि दोरोङारि जाग्रा आदारजों लोगोसे गोबां जाग्रा आदारफोरबो मोननो हागोन। गोदानै बेखेवजानाय बे लाइजौ हटेलाव अमा बेदर, बोरमा, लकेल ना, साम', नारजि, अनला खारै, थास', मैथा आरो नाफाम आरो गोबां आइटेमफोरखौ मोननो हागोन। बेनिखायनो नोंथाङाबो अदालगुरि जिल्ला टंला लामाजों थांलाय फैलाय खालामोब्ला बे गोदानै खुलिजानाय लाइजौ हटेलाव हाबनानै बर'नि दोरोङारि गोथाव जाग्रा आदारफोरखौ जालांनो हागोन। आरो नोंथाङा नैबे 9101758967 जानबुं नम्बरनि गेजेरजों खौरां लाहरनानै आबुङै मिथिना लानो हागोन।